নাপতলৰ মাল খুলিছো দেই আমি। নাপতলৰ এটা 1999 ৰুপিছৰ হেৰি খুলিছো। 2000 টকা কম, তাকো 2000 লৈ গৈছে। 1 দিয়া নাই। ইয়াতে কোনো নাম চুম নাই। নাম নাই ন? 20 পিচ লেখা আছে। নাম একোৱেই নাই। একো নাম চুম নাই। আপোনাৰ নামতে নাই আকৌ? নামেই নাই। তথাপি খুলি চাইছো আৰু। খোলকচোন চাওঁ কি আছে। নামটো অন্তত ইয়াত লিখি দি পঠিয়াব লাগিছিলে। নাম লিখি পঠিয়ালে বেলেগৰ উপায়তো খুলিছো। বস্তুটোতো কি আহিছে তাত? তোৰ কি ছেট হয়? নন ষ্টিক হয়। কপাৰ? এই ধাবাবোৰ থাকে সেইটো? চিল পে খোলা যে? এই চিষ্টেমটো এইটো বঢ়িয়া লাগিছে দেই। খালি 2000 টকা। কি বুলি? 6000 টকা MRP লিখা আছে ন? দিয়ক 6000 টকা ক'ত MRP টো? এইটো 6000 টকা। এটা 1 পিচ। এইটো ক'ৰ হেণ্ডেল ক'ৰ পৰা আহিলে? নিজে এক্সট্ৰাকে লগাব লাগিব। 2 পিচ, 3 পিচ, 4 পিচ। বাপৰে বাপ। 5 পিচ, 6 পিচ, 7 পিচ, 7 পিচ, 8 পিচ, 8 পিচ, 9 পিচ, 10 পিচ, 9 পিচ, 10 পিচ, 10 পিচ, 10 পিচ। এটা টোটেল থাকিব 20 পিচ থাকিব লাগিব ন? 10 পিচ হৈছে এতিয়ালৈকে। ঢাকনিটো প্লাছ কৰিছে নেকি বাৰু? হে ঢাকনি প্লাছ হ'ব? 11 পিচ, 12 পিচ, 13 পিচ, 14 পিচ, 15 পিচ, 16 পিচ, 16 পিচ, 17 পিচ, 17 পিচ, 17 পিচ, 17 পিচ, 18, 19, 20। ঠিক আছে না? 20 পিচ। থুপি নাই যে? দিয়া আছে কিছুমান। ইয়াত হেতাও আছে? চামুচ 5টা লগত ফ্ৰী আছে। বেলচাৰ লগত 5টা ফ্ৰী আছে। বেলচা ফ্ৰী? বেলচা ফ্ৰী। এখন ঢেৰ পালেচোন বস্তু। এইটো বজাৰত কিনি গ'লে আপোনাৰ 6000 টকা পৰে। 6000 টকা পৰিব। এইটো নাপতলৰ চাইছো ভাল লাগিলে আৰু দিলোঁ অৰ্ডাৰ। না বস্তুটো নাপতলৰ বস্তুটো ভালেই আহিছে মোটামুটি। কেইখন আছে? এখন ঠগিছে, দুখন, 5খন। কেইখন আছে? ঠগিছে নেকি? নাই ন? 5খন, 5টা। ঠিক আছে ন? 5খন লিখা আছে নেকি? ঠিকেই। নাম লেখা আছে নে? 5খন। কি নাম আছে? নাম লেখা আছে? ইয়াৰ নাম চাম মৰি হেৰি হৈ গ'ল, মৰি গৈছেগৈ। নাই দিয়া। নামটো খালি দিব লাগিছিলে কিলো। নামেই লিখে নাম কিবা আইডি ফাইডি কিবা কিবি লিখা আছে। নিউ দিল্লী মানে 20 পিচ কপাৰ বেষ্ট কুক চেফ চেট 5 পিক্স কিচেন টুল। ফকাইছো নেকি? ঠক নাখাওঁ, ঠিকে আছে। নাপতোল ডাইৰেক্ট নাপতোলে লিখা আছে আকৌ। নাপতোলে ডাইৰেক্ট বনাইছে নেকি? এইটো মানে কি অনলাইনত অৰ্ডাৰ দিয়া পিছত তাৰপৰা ডাইৰেক্ট হেৰি কৰি দিয়েতো। আপুনি অনলাইন মানে কিহত টিভিত অৰ্ডাৰ দিছিলে? টিভি অৰ্ডাৰ দিছিলোঁ। টিভি ডাইৰেক্ট ফোন কৰিছিলে? চাই ফোন কৰিছিলোঁ। ঠিকে দিছে। চাই থাকোঁতে ভাল লাগিছে আৰু দি দিছোঁ আৰু। মানে টিভিৰ পৰা অৰ্ডাৰ দিলে মানে বস্তুটো আহে আৰু ভালকৈ আহে ন? কপাৰ ভাল এইটো কিমান বস্তু ওচৰৰ পৰা দেখাই দিওঁ। চালিয়া লাগিছে আৰু চব কপাৰৰ তলত ইলেক্ট্ৰিক এইটো আছে যে তাত হেৰি কৰি পিনে হেৰি কৰিব পাৰিব।
ইণ্ডাকশ্যনত ইয়াতে বনাব পাৰিব। ঠিক আছে, ভাল ভালে অৰ্ডাৰ দি দিব ন? ঠিকে আছে দিয়ক। হে ভাল ভাল অৰ্ডাৰ দিব কৈছোঁ। টিভি চাই দিব পৰা যাব এতিয়া। টিভি চাই